এভৰিৱান মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ গাঁৱত ভাওনা আছে বুলি কৈছিলোঁ যে নিশাৰ ভাগত সেয়ে আমি ভাওনা চাবলৈ গৈছোঁ এতিয়া। আৰু আমি দিহানাম এটা দিম বুলি ভাবিছিলোঁ, সেইকাৰণে বাহিৰত ৰৈ আছোঁ আইসকলৰ লগত। দিহানামটোৰে মানে আৰম্ভণি কৰিব বোলে ভাওনাখন, সেইকাৰণে বাহিৰতে ৰৈ আছোঁ। এতিয়া বৰ্তমান গাঁৱৰ ছোৱালীবিলাকে নৃত্য পৰিৱেশন কৰি আছে। খন্তেক পাছতে ভাওনাখন অনুষ্ঠিত হ'ব আৰু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈছোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ভিডিঅ'টোত, আৰু আপোনালোকে আশা কৰোঁ শেষলৈকে চাব। এতিয়া বলকচোন চাওঁ ভিডিঅ'টি। আমাৰ ভাৱৰীয়াবিলাক ওলাই মেলি ৰেডি হৈ গ'ল, তেওঁলোকৰ ওচৰৰ পৰা আহোগৈ বলকচোন। অকণমান আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক। আৰু বহুত হুলস্থুলীয়া পৰিৱেশ কিন্তু হৈ আছে দেই। তোমাৰ নামটো আমাৰ গাঁৱৰে হয় অকণমান দেখাই দিব আহিলো। ল'ৰাবোৰ চিনিয়ে পোৱা নাই ভাও লৈছে। আৰু তোমাৰ নামটো কৈ দিয়াচোন। আন্ধাৰ হৈছে, ভালকে কৰিবা দেই। নামটো কি কৈ দিয়া তোমাৰ? চিনিয়ে পোৱা নাই। ভাওনাখন আৰম্ভ হ'ব হৈছে আৰু ভাওনাখনৰ নামটো আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ। ভাওনাখনৰ নামটো হৈছে হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। Dari
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ